अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहू नहमदुहु व नुसल्ली अला रसूलिहिल करीम अम्मा बाद। আল্লাহ তাবাৰক व তাআলাৰ লাখ লাখ শুকৰিয়া, যিজন মহান আল্লাহ পাকে আমাক মানৱ হিচাপে মানুহ হিচাপে দুনিয়ালৈ পঠিয়ালে আৰু 18,000 মখলুকাত সৃষ্টি কৰাৰ ভিতৰত 18,000 মখলুকাতৰ ভিতৰত আমাক আশৰাফুল মখলুকাত হিচাপে আল্লাহ দুনিয়াক আমাক পঠিয়াইছে। আশৰাফুল মখলুকাত কাক কয়? আশৰাফুল মখলুকাত মানে হৈছে জীৱৰ ভিতৰত, মখলুকাতৰ ভিতৰত যিটো চবতকৈ শ্ৰেষ্ঠ, চবতকৈ উত্তম, সেইটো জীৱৰ নাম হৈছে আশৰাফুল মখলুকাত, আৰু সেইটোৱে হৈছে মানৱ জাতি, মানুহ। কিন্তু আজি আফচোচৰ বিষয়, দুখৰ বিষয়, আমি আশৰাফুল মখলুকাত হৈও আমাৰ কৰ্মবোৰ, আমাৰ আমালবোৰ ইমান বেয়া হৈ গৈছে যে নিজকে নিজে আশৰাফুল মখলুকাত ক'বলৈ আমাৰ লাজ লগা হৈছে। যাৰ কাৰণে আজি আমাৰ মাজত কিমান ধৰণৰ বিপদ আপদ, বালা মুচিবত আহি আছে। আমাৰ বেয়া কামৰ কাৰণে, বদ আমলৰ কাৰণে আমাৰ মাজত আল্লাহ তাআলাই গজব দি আছে, আজাব দি আছে। বৰ্তমান অসমৰ পৰিস্থিতি চাওক আপোনালোকে। কৰোণা নামৰ যিটো মহামাৰী সৃষ্টি হৈছে, কিমান মানুহ হাহাকাৰ হৈছে, কিমান মানুহ বিপদগ্ৰস্ত হৈছে। কৈছে এইবোৰ আমাৰ বেয়া কামৰ কাৰণে হৈছে। কৈছে আমি নিজে ভাল হ'ব লাগিব, নিজৰ শুধৰণি আনিব লাগিব। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দেখাই থৈ যোৱা ৰাস্তাত আমি চলিব লাগিব। ভাইসকল, নবীজীৰ আমাৰ ওপৰত বহুতো এহছান আছে। সকলোবোৰ এহছানাতৰ ভিতৰত এটা এহছান হৈছে দুনিয়াত কেনেকৈ চলিব লাগে, দৈনন্দিন জীৱনত আমি কেনেকৈ উঠা বহা কৰিব লাগে, এইটো নবীজী আমাক শিকাই থৈ গৈছে। কৈছে আমাৰ মাজত, মই এটা কথা ক'ব গৈছোঁ আজি, আমাৰ মাজত আজি মচনুন দোৱা কাক কয়? মচনুন দোৱাটো আমি পাহৰি গৈছোঁ, আমাৰ মাজত একেবাৰে নাইকিয়া হৈ গৈছে। কৈছে আমি মচনুন দোৱাবোৰ জিন্দা কৰিব লাগে। দৈনন্দিন জীৱনত দিনটোৰ ভিতৰত ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি শোৱালৈকে যিমানবোৰ কৰ্ম আছে, যিমানবোৰ কাম কাজ আছে, সেইবোৰ কাম কাজৰ গোটেই কৰ্মবোৰৰ কৈছে এটা এটা দোৱা আছে, মচনুন দোৱা আছে, নবীৰ তৰিকা আছে। কৈছে আমি মচনুন দোৱাবোৰ পঢ়ি পঢ়ি যদি কাম কৰোঁ, আমাৰ কামত বৰকত দিব, আমাৰ আমল আখলাকবোৰ ভাল হ'ব। গতিকে আমি মচনুন দোৱাবোৰ শিকিব লাগে, আল্লাহৰ ওচৰত বিচাৰিব লাগে। আল্লাহ তাআলাই কোৰআন মজিদত কৈ আছে, তোমালোকে মোক বিচৰা, তোমালোকে দোৱা কৰা, মই তোমালোকৰ দোৱা কবুল কৰিম, তোমালোকৰ বিপদ আপদবোৰ মই দূৰ কৰিম। আল্লাহ তাআলাই কোৰআনত কৈ আছে, ওয়াকালা রাব্বুকুম উদউনি আস্তাজিব লাকুম ইন্নাল লাযীনা ইস্তাকবিরুনা আন ইবাদাতি সায়াদখুলুনা জাহান্নামা দাখিরিন। আমি আল্লাহৰ পৰা বিচৰা নাই, আল্লাহক আমি বিচৰা নাই, গতিকে আল্লাহে আমাক দিয়া নাই। কৈছে আমি আল্লাহৰ ওচৰত বিচাৰিব লাগে। আৰু যিবোৰ নবীৰ তৰিকা আছে, খোৱা বোৱা, খোৱা, যিমান ধৰণৰ দৈনন্দিন কাম আছে, সকলো কামবোৰ আমি নবী তৰিকা হিচাপে কৰিব চেষ্টা কৰিব লাগে। আৰু মচনুন দোৱাবোৰ আমি মুখস্থ কৰিব লাগে। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে, মানুহৰ লগত লেনদেন কৰোঁতে কেনেকৈ কৰিব লাগে, কি দোৱা পঢ়িব লাগে, সেই দোৱাবোৰ আমি শিকিব লাগে। সেইবোৰ দোৱা পঢ়ি, সেইবোৰ দোৱা শিকি আমি সেইবোৰৰ ওপৰত আমল কৰিব লাগে। ভাইসকল, বন্ধুসকল, মচনুন দোৱাৰ বহুত ফজিলত আছে, বহুত ফাইদা আছে মচনুন দোৱাৰ। কৈছে আমি এইবোৰ শিকিলে, আমি পঢ়িলে আমি বহুত ফাইদা আমি দেখিবলৈ পাম। গতিকে আজিকালিতো আমাৰ কিতাপ পঢ়াৰ সময় নাইকিয়া হৈছে, শিকিবলৈ সময় নাইকিয়া হৈছে। গতিকে মোবাইলতে আমি দিনটো মোবাইলটো চাব পাৰোঁ, মোবাইলটো আমাৰ হাতত থাকে। গতিকে মোবাইলৰ জৰিয়তে যেতিয়া আমি এটা দুটা দোৱা শিকি যাওঁ, সেইটো আমাৰ ভৱিষ্যতে কাম দিব। তাৰ ওপৰত যেতিয়া আমি আমল কৰোঁ, মৰাৰ পিছত সেইটো আমাৰ কামত আহিব। ভাইসকল, গতিকে মই ভাবিছোঁ যে ডেইলি দুটা এটাকৈ যদি মচনুন দোৱা আমি শিকোঁ, তেতিয়াহ'লে কৈছে আমি বহুত মচনুন দোৱা শিকিব পাৰিম। তেতিয়া আমি বহুত মচনুন দোৱা মুখস্থ কৰি সেইবোৰৰ ওপৰত আমি আমল কৰিব যদি চেষ্টা কৰোঁ, আমি এইবোৰৰ ওপৰত আমল কৰি আমাৰ আমাল আখলাকবোৰ ভাল কৰিব পাৰিম। গতিকে আপোনালোকে দোৱা কৰিব যাতে মই নেক্সট আৰু ভিডিঅ'ত যাতে এটা দুটা মচনুন দোৱা আপোনালোকৰ খেদমতত পেছ কৰিব পাৰোঁ। আপোনালোকে শিকিব, ময়ো শিকিম, তাৰ ওপৰত আমল কৰিম ইনশাআল্লাহ। আল্লাহ তাআলাই আমাক তাৰ ওপৰত আমল কৰিবলৈ তৌফিক দিয়ক। ওয়া মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।